কোনেও আপোনাক অজানিতে কৰা ভুলৰ বাবে এৰি থৈ নাযায় যদি আপুনি ভুল কৰে তাৰ ক্ষমা আছে কিন্তু যদি আপুনি সেই ভুলটো হেবিট কৰি তোলে তেতিয়াহ'লে ডেফিনেটলি সেইটোৰ ক্ষমা নাথাকে আপুনি ভুলটো শুধৰোৱাটো বিচাৰিব আপোনাক সুযোগো দিব যাতে আপুনি ভুলটো শুধৰাই আপোনাক কাৰেক্ট কৰিবলৈ বা আপুনি চেঞ্জ হ'বলৈ আপোনাক টাইম দিব আপোনাক মোটিভেট কৰিব আপোনাৰ সৈতে কমিউনিকেট কৰিব কিন্তু যদি আপুনি ভুলটো বাৰে বাৰে ৰিপিট কৰি থাকে বা হেবিট হিচাপে আপুনি সেইটোৰ সৈতে এডজাষ্ট কৰি তোলে তেতিয়া আৰু সেইটোৰ ক্ষমা নাথাকে গতিকে কোনেও আপোনাক সেইটোত ক্ষমা নকৰে তেওঁ ৰ'ব সুযোগ দিব আৰু তাৰপিছত নিজে আঁতৰি আহিব গতিকে কিবা এটা ভুলক হেবিটলৈ চেঞ্জ কৰি নল'ব কাৰণ ভুলৰ ক্ষমা আছে কিন্তু ভুল কৰি থকাটো যদি হেবিট হৈ যায় সেইটোৰ ক্ষমা নাই